সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কঁঠালৰ আচাৰ। এই পদ্ধতিৰে যদি কঁঠালৰ আচাৰ বনায় তেতিয়াহ'লে আপোনালোকে বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। যদি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে আৰু মোৰ এই অসমীয়া পাকঘৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সৰ্বপ্ৰথমে পাব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। কঁঠালখিনি ভালকৈ কাটি ধুই অলপ পানী শুকুৱাই ল'ব আৰু তাৰ পিছত সোৱাদমতে নিমখ হালধি সানি ল'ব। আচাৰখিনি মই ৰ'দত নিদিয়াকৈয়ে বনাম। এতিয়া কেৰাহী গৰম কৰি তাত গোটা ধনিয়া, গোটা জিৰা, চফ, শুকান জলকীয়া আৰু কেইটামান মিঠি গুটি দি দিব আৰু আটাইখিনি ভালকৈ ভাজি মিক্সিত গুড়ি কৰি ল'ব। সেই কেৰাহীটোতে সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব। এতিয়া তাত আধা চামুচ পাঁচফোৰণ দি দিব আৰু নিমখ হালধি সানি লোৱা কঁঠালখিনি দি ভালকৈ ভাজিব। এনেকৈ বনালে আচাৰখিনি বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়া বনাই লোৱা মছলাখিনি দি দিব আৰু দি ভালকৈ মিহলাই ল'ব। আৰু ভিনেগাৰ দি দিব নুমুৱাৰ আগে আগে। ভিনেগাৰখিনি দিয়াৰ পিছতো ভালকৈ মিহলাই ল'ব। আৰু ৰঙৰ বাবে অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইটো একেবাৰে অপশ্যনেল, আপোনালোকে ইচ্ছা নকৰিলে নিদিলেও কোনো কথা নাই। কাশ্মীৰী মিৰ্চখিনি দিয়াৰ পিছত ভালকৈ মিহলাই গেছৰ জুই নুমুৱাই থ'ব আৰু অলপ ঠাণ্ডা হ'লে এটা কাঁচৰ বটলত ভৰাই ৰাখিব আৰু আচাৰত কেতিয়াও পানী নলগাব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, ধন্যবাদ।